यार ये मातुई चाउमिन नाखाय আৰু আমাৰ বাবাই চাউমিন নাখায় ৰাতি হৈ গ'ল মানে আবদাৰ কিন্তু বাবাৰ চলি আছে মানে সদায় কৰি আছে অৱশ্যে দিয়াকে নাছিলোঁ আজি মই ভাবিছোঁ যে চাউমিন বনাম আৰু মানে কি চাউমিন খোৱাৰ কথা কৈছে কি আৰু মাতে সেইকাৰণে হা বনাম ৰ'বা একেবাৰে দিলে আৰু অৰ্ডাৰটো সোনকাল বনাব লাগে আৰু বনাম দেখুৱাইছোঁ নাম কেক চাউমিন দেই একেবাৰে আমাৰ ওস্তাদেও আহি ৰখি আছে একেবাৰে মেকুৰী পোৱালি যেনেকৈ ৰখে আৰু সেনেকৈ এই ওস্তাদটো লাগি ৰখিছে খাব পুৰা বিৰাট প্ৰিয় ন সৰু ল'ৰা ছোৱালীৰ কাৰণে বহুতেই প্ৰিয় বস্তু এইটো ভেজিটেবল চাউমিনো খায় মই আজি এক চাউমিনে বনাম বাৰু চাই থাকিব ভিডিঅ'টো 2 পেকেট লৈছোঁ চাউমিনৰ পেকেট আৰু এটা হেৰি চচ আনিছোঁ চচটো দেখাই দিছোঁ এইটো মেগী চচ টমেটো চচ বৰ ভাল কিন্তু বেছি ডাঙৰো নহয় বেছি ডাঙৰটো আনিলে কি হয় ইহঁতে খাই থাকে ডগৰি সেইকাৰণে মিডিয়াম সাইজৰটোৱে আনিছোঁ আৰু এয়া মই এইটো খুলি লওঁ এতিয়া খুলি লৈ পেলাই মই এইটো মানে উবলাই ল'ম মানে এইটো মই পুৰা সিজাই ল'ম দেই মই সিজাই নোলোৱাকৈ নকৰোঁ সেইকাৰণে মই চচটোত এইটো সিজাই ল'ম ভালদৰে ধুনীয়া হৈ একদম সিজিব লাগিব তেতিয়াহে মই বনাওঁ এতিয়া টাইট হৈ নাথাকে আৰু অনিষ্ট নকৰে মই সেনেকৈয়ে বনাওঁ সেইকাৰণে এয়া চাওকচোন ধুনীয়া সিজি গৈছে অকণমান সামান্য নিমখ দিছোঁ মই ইয়াতে এয়া চাওক ধুনীয়াকৈ হৈছেনে এয়া চাওক অলপমান ভাঙি দিলেও দিব পাৰে মই এনেকৈ ভাঙি নিদিওঁ আজি এনেকৈয়ে বনাই দিম আজি এয়া এইখিনি মোৰ হৈ গ'ল সিজোৱা তাৰপিছত এতিয়া মই পিঁয়াজকেইটা এইকেইটা 5টা পিঁয়াজ লৈছোঁ এইখিনি মই ধুনীয়াকৈ কাটি ল'ম এতিয়া এনেকৈ মই টুকুৰা চাইজত কাটিছোঁ মানে গোল আকাৰত কৰি এতিয়া ইয়াৰ লগত চাওমিনৰ লগত ধুনীয়া মিক্স খাই যায় আৰু তাৰপিছত মই কি কৰিম এইখিনি ধুনীয়াকৈ মিহি কৰি ল'ম মানে হাতেৰে মোহাৰি পেলাই মিহি কৰি ল'ম এনেকৈ দেখিছেনে হাতেৰে মোহাৰি যাতে সৰু সৰু পাৰ্টছ হৈ যায় সেনেকৈ মিহি কৰি ল'ম হৈ গ'ল এতিয়া মই এইখিনি উবলাই লোৱা এইখিনি সিজাই লোৱা চাওমিনখিনি ধুনীয়াকৈ হেৰি কৰি লৈছোঁ তাত থৈ দিলোঁ এতিয়া মই পিঁয়াজখিনি ভাজিব লৈছোঁ দেখিছেনে যদি যিখিনি মানে হেৰি হৈ আছে আৰু গোটা লগ লাগি আছে সেইখিনি মই আঁতৰাই দিছোঁ ধুনীয়াকৈ মিহি কৰি লৈছোঁ তেতিয়া ভাল হয় একেলগে চাওমিনৰ লগত মিক্স খাই যায় ধুনীয়াকৈ এইখিনি এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম নিমখ অকণমান দি দিছোঁ হালধি দি দিলোঁ মই ইয়াতে এতিয়া ধুনীয়াকৈ এইখিনি ভাজি ল'ম ভালকৈ মই 2টা কণী দিম যিহেতু মই এক চাওমিন বনাম 2টা কণী দিম ইয়াতে আৰু দেখুৱাই দিলোঁ এতিয়া এইখিনি ভাজা মই একদম কাৰাকো নাভাজোঁ এটা ধুনীয়া মিডিয়াম হেৰিত ভাজি দিম মানে কেঁচা হৈ থাকিলে বহুত বেছি ভাল নাপাওঁ মই সেইকাৰণে পিঁয়াজখিনি ভাজা হৈ গ'ল গতিকে মই এতিয়া আঁতৰাই থৈ দিলোঁ প্লেটখনত তাৰপিছত এতিয়া আমাৰ বাবা অধৈৰ্য হৈ পৰিছে একেবাৰে কি কৰি লৈয়ে আছে যেন দিবহে এতিয়া কেনেকৈ দিব তেলখিনি হৈ লওক এতিয়া গৰম অকণমান তেল দিছোঁ আৰু এতিয়া ধুনীয়াকৈ মই কণীখিনি ভাজি ল'ম একেলগে কণীখিনি ভাজি লোৱাৰ পিছত মানে ভাঙি দিম আৰু যাতে মিক্স খাই যায় আৰু গোটেইখিনি চাওমিনত সেইকাৰণে ভাঙি দিম কণীখিনি ধুনীয়াকৈ ভাজা হৈ গ'ল এতিয়া মই এইখিনি ধুনীয়াকৈ প্লেটত আকৌ মানে পিঁয়াজখিনিৰ কাষতে আঁতৰাই থৈ দিম ৰাখি দিম এয়া চাওক দেখাত প্লেটখন ধুনীয়াই দেখাই হৈ গ'লে এতিয়া খাবৰে মন যায় এনেকৈ থাকিলে ন বাৰু আনটো ফালে মই যে থৈছিলোঁ সেই চাওমিনখিনি এতিয়া মই এইখিনি পানী হৈ গৈছে তলত নামি গৈছে এতিয়া মই হালধি অকণমান দি লৈছোঁ বেছি হ'লে পেলাই দিব অকণমান দিব আৰু এনেকৈ হালধিটো সানি লৈছোঁ অকণমান মই নিমখো দিছোঁ সিজাওঁতে দিছিলোঁ যিয়ে নহওক এতিয়া যদি বেছি শুকান যেন পায় তেতিয়াহ'লে অকণমান পানী ছটিয়াই দিব ইয়াতে
একদম বেছি শুকান হ'লেও সেই চাওমিনটো বনাবলৈ অলপ দিগদাৰ হয়। এয়া পুনৰ অকণমান লৰাই দিছোঁ, তেল অকণমান দি পেলাই ইয়াতে চাওমিনখিনি দিব লাগিব নহয় এতিয়া। গতিকে এইখিনি ধুনীয়াকৈ চাওমিনখিনি এতিয়া দি দিম মই। এয়া দি দিলোঁ চাওমিনখিনি। এতিয়া মই কিন্তু কৰচখন ইউজ নকৰোঁ দেই, এতিয়া মই কাটা চামুচ দুখন ইউজ কৰিম। কাটা চামুচ মই ইউজ কৰোঁ এই সময়ত, কিয়নো যদি মই কৰচেৰে লাৰু এইবিলাক চব ভাঙি যাব, ভাঙিলে পন্দ উঠি যাব চবখিনি। সেইকাৰণে দেখিছেনে কাটা চামুচ এখনেৰে মানে ধুনীয়াকৈ লাৰি দিম। কেতিয়াবা দুখনো লওঁ, আজি এতিয়া এখন লৈছোঁ। এতিয়া অকণ শুকান হৈছে, গতিকে অকণমান পানী ছটিয়াই দিছোঁ মই। চাই থাকচোন মই একেবাৰে কেনেকুৱা টাইপত বনাওঁ, আৰু এইটো মোৰ ষ্টাইলত বনাওঁ দেই, মই এইটো ক'তো হেৰি কৰা নাই, নিজে ষ্টাইলত বনাইছোঁ। আৰু এয়া চাওক, চাই থাকক। বাবা বহুত এক্সাইটেড হৈ আছে। এতিয়া চচ দি দিওঁ, আৰু চচ অকণমান দি পেলাই ধুনীয়াকৈ এইখিনি মিক্স কৰিব দিম। পিঁয়াজ দেখিছেনে, এনেকৈ দিলে বৰ ধুনীয়া দেখি দেই চচখিনি দি দিলে। এইখিনি এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ম মই। মিক্স কৰি পেলাই কাটা চামুচখনে লাৰি থাকিম আৰু ধুনীয়াকৈ মিক্স হ'ব লাগিব, তেতিয়াহে টেষ্ট উঠিব। কিছু সময় এনেকৈ মই লৰাই থাকিম দেই, ধুনীয়াকৈ কাটা চামুচখনেৰে এনেকৈ লৰাই থাকিম। চাই যাওক কেনেকৈ বনাই যাওক, আপোনালোকে এনেকৈ বনাব, বহুত টেষ্টি হয় আৰু ভাল পাব ল'ৰা ছোৱালীয়ে খাই পেলাই। বাহিৰত খোৱাতকৈ অৱশ্যে ঘৰত খোৱা বেছি ভাল। বাহিৰতো খাই দিয়কচোন, নোখোৱা বুলি নকওঁ, যিহেতু ল'ৰা ছোৱালীয়ে বাহিৰতো খাব বিচাৰে গ'লে, কিন্তু ঘৰতো এনেকৈ বনাই দিব পাৰে আপোনালোকে। খাই চাবচোন কেনেকুৱা লাগে মই বনোৱা পদ্ধতিৰে। এতিয়া আহি গ'ল টাইম, এটা কণী এড কৰি দিম। এতিয়া কণী যে ভাজি থৈছিলোঁ, পিঁয়াজ যে ভাজি থৈছিলোঁ, এইখিনি এতিয়া মই যোগ কৰি দিম। কণীখিনি মই দি দিলোঁ, এয়া চাওক। কণীখিনি দিয়াৰ পিছত কেনেকুৱা দেখা হৈছে, একেবাৰে ধুনীয়া। কণী পিঁয়াজ দিয়াৰ পিছত একেবাৰে কি ধুনীয়া দেখা হৈছে চাওক, হয়নে? কি বঢ়িয়া দেখা হৈ গ'ল। এতিয়া এইখিনি ধুনীয়াকৈ পুনৰ লৰাই দিম মই, আৰু হয়ে মোটামুটি, গতিকে হৈয়ে যাব এতিয়া। চাওকচোন এনেকৈ দেখাতে খাবৰ মন গৈছে। চাওক কি বনাই আছোঁ একেবাৰে মই। ফিনিচিঙৰ ফালে আহি আছে, ইবাগে বাবা আৰু মাতো অধৈৰ্য হৈ আছে। এতিয়া ফিনিচিঙৰ ফালে এতিয়া আকৌ মই পুনৰ চচ অলপ দি দিছোঁ, ধুনীয়াকৈ আকৌ পুনৰ লৰাই দিম। এয়া চাওক, কালাৰ দেখিছেনে নাই, কিমান ধুনীয়া হৈছে চাওকচোন, কিমান ধুনীয়া। এইয়া দেখাতে খাওঁ খাওঁ লাগিছে, বিশ্বাস কৰে যদি। বাবাহঁতে আৰু কেনেকৈ থাকিব, ধৰ পৰাই আছে, ইহঁতে সোনকালে হ'লেই ভাল পায় আৰু বাবা মাটোহঁতে সোনকালে হ'লেই ভাল পায়। এইয়া হৈ গ'ল চবৰে প্ৰিয় চাওমিন। ৰেডি হ'লে দিওঁ আৰু এই মাতোই চাওমিন নাখায় আৰু আমাৰ বাবাই চাওমিন নাখায়। নাখায় দিব মাতোতো নাখায়ে। তোৰতো দিব দেচোন। দিব ৰ। দি দিওঁ, গাত লাগি যাব, গৰম গৰম। গাত লাগি গেলি ধুনীয়া লাগব। ৰয়ে ৰয় কি কৈছিলি? মায়ে খাই না সুধিয়া যা তুৰি যা। মাই নাখো। মায়ে নাখা। দিম ৰ'ব ভাত। নাই নাই, মই সৰু মাক দিম, মাতোক নেদাওঁ। খাই কেনেকুৱা? তোমাৰ ভাগৰ পৰাটো মোক দিবাই তুমি। সেইটো কথা নহয়, খাই কেনেকুৱা লাগিছে ক মাতো। তোমাৰ ভাগৰ পৰা মোক দিলা। আৰু নালাগে নেকি, আৰু নেদাওঁ নেকি আৰু ন? আজিয়ে ধুনুকে দিছোঁ আৰু নাগে খাবা আজি টেষ্ট হৈছে নে বাবা? বাপৰে কেনে লাগিল পুৰবি? এই চাফা কৰি দিলাকে মাতোই। বাবাৰ তাতে লৈ যা, ধুনী আছে। বা দিছ বাপা আৰু বেঙন লৈ নাহিলে। পইচা সজাওঁ আলু আৰু সিহঁতেও বৰ টিপ খালে।
এতিয়া ভিডিঅ'টো আৰু বাপৰে ৰাতিবলৈ নকৰোঁ এইখিনিতে সামৰি মাৰিছোঁ ইমানখিনিলৈ চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ আৰু নতুন ভিডিঅ'লৈ মই ভনিতা পুনৰ আহিম আৰু যিসকলে নতুন প্লিজ ছাবস্ক্ৰাইব দ্য চেনেল